কিডনি প্ৰব্লেম, হাৰ্টৰ প্ৰব্লেম, সুগাৰৰ প্ৰব্লেম, এজিঙত হোৱা স্কিনৰ প্ৰব্লেম, এই গোটেইবোৰ প্ৰব্লেমত আপোনাক হেল্প কৰিব পাৰে 4টা ফলে। কি কি এই 4টা ফল, ইয়াত কি কি প্ৰপাৰ্টিজ আছে, কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে, গোটেইখিনি কথা আজি ইয়াত কভাৰ কৰিম। ভিডিঅ'টো শেষলৈকে ভালকে চাব। আপোনাৰ আহাৰত, আপোনাৰ ডেইলি আহাৰত এই 4টা ফল ৰখাটো অত্যন্ত জৰুৰী, যিসকলে শৰীৰৰ প্ৰব্লেমত সাফাৰ কৰি আছে বা আগলৈ হ'ব পাৰে। ভিডিঅ' সেইসকলৰ কাৰণে যিসকলে নেচাৰেল আহাৰ ব্যৱহাৰ কৰি, নেচাৰেল বস্তু ব্যৱহাৰ কৰি শৰীৰটোক সুস্থ কৰি ৰাখিব বিচাৰে। এই ফল, যি ফলৰ কথা আজি ক'ম, এই ফলৰ পৰা আপোনাৰ কি কি উপকাৰ হ'ব পাৰে আৰু এই ফলবোৰত কি কি প্ৰপাৰ্টিজ আছে, গোটেইখিনি কথা আজি কভাৰ কৰিম। ফল কিছু প্ৰব্লেম থাকিলে খাব নালাগে, সেইটো জনাটো দৰকাৰী। এই ফল 4বিধ হৈছে কিচমিচ, অমিতা, নেমু আৰু আপেল। এই ফলবোৰ পাবলৈ সহজ আৰু আমি সকলোৱে খাওঁ, কিন্তু ইয়াৰ ব্যৱহাৰ আৰু কাৰণ নজনাকে আমি খোৱাৰ কাৰণে ইয়াৰ ভাল প্ৰফিট আমি ল'ব নোৱাৰো। ইয়াৰ বেনিফিট ক'ত হয়, কেনেকৈ হয় আৰু ইয়াৰ খোৱাৰ পৰিমাণ কিমান, সেইটো জনাটো ইম্পৰ্টেণ্ট কথা। প্ৰথম ফলটোৰ কথা ক'ম, সেইটো হৈছে কিচমিচ। সেইটো এটা ড্ৰাই ফ্ৰুট। কিচমিচটো আঙুৰ শুকুৱাই পেলাই বনোৱা হয়। এই ড্ৰাই ফ্ৰুটছ যথেষ্ট উপকাৰী আমাৰ শৰীৰৰ কাৰণে। ইয়াত আইৰণ, পটেছিয়াম আৰু এন্টিঅক্সিডেণ্ট আছে। কিচমিচে আপোনাৰ হাড় মজবুত হৈ থকাত হেল্প কৰিব। বয়স হৈ অহাৰ লগে লগে আমাৰ বোন ডেন্সিটি উইক হ'বলৈ ধৰে। তাৰ কাৰণে ভৰিত জোৰ নোপোৱা, পৰিলে বা দুখ পালে ফ্ৰেকচাৰ হোৱা, অষ্টিঅ'আৰ্থৰাইটিছ, অষ্টিঅ'পৰচিছ, এই সকলোবোৰ প্ৰব্লেম হোৱা দেখা যায়। কিচমিচত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে, যিটো কাৰণে আপোনাৰ বোন হেল্থৰ কাৰণে বহুত বেনিফিচিয়েল হয় কিচমিচটো। কিচমিচে অকল হাড় মজবুত ৰখাই নহয়, আমাৰ হজম শক্তিটো বেছ ভাল কাম কৰে, কাৰণ ইয়াত ফাইবাৰ ভাল পৰিমাণত থাকে। কিচমিচ ৰেগুলাৰ খালে আপোনাৰ কনষ্টিপেশ্যন যদি আছে আপোনাৰ, তাত ভাল কাম কৰিব, আৰু যদি আপোনাৰ নাই তেতিয়াহ'লে আপোনাৰ কনষ্টিপেশ্যন হ'ব নোৱাৰে। আৰু আমাৰ বয়স হ'লে যি এনাৰ্জি লেভেল কম হৈ যায়, সেই এনাৰ্জি লেভেল আকৌ গেইন হোৱাত কিচমিচে হেল্প কৰিব, কাৰণ ইয়াত নেচাৰেল চুগাৰ থাকে। আপুনি কিচমিচ খালে নিজেই মন কৰিব, আপোনাক ইনষ্টেণ্ট এনাৰ্জি দিয়ে। 6টাৰ পৰা 10টা কিচমিচ আপুনি ডেইলি খাব পাৰে। খোৱাৰ আগতে 1.5 ঘণ্টা বা 2 ঘণ্টাৰ আগতে পানীত তিয়াই লৈহে খাব। আৰু কৈছোৱেই, ইয়াত নেচাৰেল চুগাৰ আছে। চুগাৰ থকা সকলে যদি কিচমিচ খাব বিচাৰে, এবাৰ ডক্তৰৰ পৰামৰ্শ লৈহে খাব। নেক্সট ফ্ৰুটছ হৈছে অমিতা। এইটো সকলো এজৰ কাৰণে খুবেই দৰকাৰী আহাৰ। বয়সস্থ সকলৰ কাৰণেতো খুবেই বেছি বেনিফিচিয়েল। ইয়াত ভাল কোৱান্টিটিত ভাইটামিন, মিনাৰেলছ আৰু ফাইবাৰ আছে। ইয়াৰ উপৰিও ভাইটামিন চি, ভাইটামিন এ আৰু ভাল মাত্ৰাত এন্টিঅক্সিডেণ্ট আছে। 50ৰ ওপৰৰ মানুহখিনিৰ কাৰণে বিশেষকৈ কিয় দৰকাৰী এই অমিতা, কথাটো জানি লওক। 40ৰ ওপৰ হ'লে শৰীৰৰ অৰ্গেনছবোৰৰ কাম কৰাৰ শক্তি কমি যাবলৈ ধৰে। ঠিক তেনেকৈ আমাৰ ডাইজেশ্যন শক্তি উইক হ'বলৈ ধৰে। এই বয়সত অমিতাই আপোনাৰ শৰীৰ সুস্থ হৈ থকাত বেছ হেল্প কৰিব। অমিতাত পেপেইন নামৰ এবিধ এনজাইম থাকে, আৰু এই এনজাইমৰ কাৰণে আহাৰ ভালকৈ হজম হয়। আপুনি যি আহাৰেই খায়, লগত যদি আপুনি অমিতা খায়, সেই আহাৰ আপোনাৰ ভালকৈ হজম হ'ব। ইয়াৰ উপৰিও অমিতা খালে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে, আমাৰ ইমিউন চিষ্টেম ষ্ট্ৰং হয়। বয়স বঢ়াৰ লগে লগে এটা কমন প্ৰব্লেম হয়, সেইটো হৈছে আমাৰ ইমিউনিটি উইক হৈ যোৱা। ইয়াত অমিতাই বহুত হেল্প কৰিব, কাৰণ ইয়াত ভাইটামিন চি আছে, আৰু ভাইটামিন চিয়ে ইমিউনিটি ষ্ট্ৰং হোৱাত হেল্প কৰে। আৰু ইয়াত আছে ভাইটামিন এ, যাৰ কাৰণে আপোনাৰ বয়সত হোৱা স্কিন প্ৰব্লেমছ নাইকিয়া হোৱাত হেল্প কৰিব। লাইক স্কিন ড্ৰাইনেছ, স্কিনৰ ইলাষ্টিচিটি কম হৈ যোৱা, ৰিংকলছ পৰা, স্কিনখন কোচ খাই যোৱা, স্কিন ডাল হৈ যোৱা, এই প্ৰব্লেমবোৰ অমিতাই নাইকিয়া কৰিব পাৰে। আৰু আপোনাৰ স্কিন ভালে থকাত, স্কিন য়ং হৈ থকাত অমিতাই হেল্প কৰিব পাৰে। বয়স হোৱাৰ লগে লগে এই প্ৰব্লেমবোৰ হ'বলৈ ধৰে, এইটো একেবাৰে স্বাভাৱিক। ডেইলি আহাৰত যদি আপুনি অমিতা ৰাখে, এই গোটেইবোৰ প্ৰব্লেম নাইকিয়া হোৱাত বহুতখিনি হেল্প হ'ব। কেঁচা আৰু পকা এই 2 ধৰণৰ অমিতা আপুনি খাব পাৰে। এই দুয়োবিধ অমিতা আপোনাৰ শৰীৰৰ কাৰণে বহুত বেছি বেনিফিচিয়েল। ছেকেণ্ড ফ্ৰুটছটো হৈছে এপল। এইটো কোৱা হয় যে ডেইলি যদি আপুনি এটা আপেল খায়, তেতিয়াহ'লে আপুনি ডক্তৰৰ ওচৰত নগ'লেও হয়। তাৰ মানে হৈছে আপেল আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। ইয়াৰ কাৰণ কি, সেইটো জনাটো দৰকাৰ।
আপেলত যথেষ্ট পৰিমাণে ভিটামিন আৰু ফাইবাৰ আছে আৰু ফাইটোনিউট্ৰিয়েন্টছ ভৰপূৰ মাত্ৰাত আছে আপেল আমাৰ হাৰ্ট হেলথৰ কাৰণেও যথেষ্ট ভাল বয়স হলে আমাৰ শৰীৰৰ অন্য অৰ্গেন্সবোৰৰ লগতে হাৰ্টৰ বিভিন্ন ধৰণৰ প্ৰবলেম হাৰ্ট উইক হোৱা এইবোৰো দেখা যায় বেড কোলেষ্ট্ৰল বাঢ়িব পাৰে এই ক্ষেত্ৰত আপেলে আপোনাৰ হাৰ্ট হেলথ ইমপ্ৰুভ কৰাত হেল্প কৰিব বেড কোলেষ্ট্ৰল বাঢ়িব নিদিয়ে বা কন্ট্ৰোল কৰে ইয়াত যথেষ্ট পৰিমাণে সলেবল ফাইবাৰ থকাৰ কাৰণে বেড কোলেষ্ট্ৰল কম হোৱাত হেল্প কৰে যদি আপোনাৰ কোলেষ্ট্ৰল লেভেল কন্ট্ৰোলত থাকে আপোনাৰ হাৰ্ট ডিজিজ হোৱাৰ ৰিস্ক বহুত গুণে কমি যায় সো ডেইলি এটা আপেল খোৱাটো কৰিব লাগে আপেলে আপোনাৰ ওয়েট মেইনটেইন কৰাটো হেল্প কৰে 40ৰ পিছত বহুত মানুহৰ ওয়েট গেইন হ'বলৈ ধৰে কাৰণ 40ৰ পিছত আমাৰ ডাইজেশন আৰু মেটাবলিজম উইক হ'বলৈ ধৰে আমাৰ কাম কৰাৰ শক্তি কমি আহে শুই বা বহি থাকিবৰ মন যায় আৰু ওয়েট গেইন হ'বলৈ ধৰে সো এই সময়ত ডেইলি এটা আপেলে আপোনাক ওয়েট মেইনটেইন কৰি ৰখাত হেল্প কৰিব কাৰণ আপেলত বহুত কম মাত্ৰাত কেলৰি থাকে আৰু বেছি মাত্ৰাত ফাইবাৰ থাকে আপুনি যদি এটা আপেল খায় পেট ভৰি যোৱা যেন লাগে এইটো হয় ফাইবাৰ বেছি থকাৰ কাৰণে আৰু ইয়াত কেলৰি কম থকাৰ কাৰণে আপোনাৰ ওয়েট বাঢ়িব নোৱাৰে আৰু ইম্পৰ্টেন্টলি আপোনাৰ যদি সুগাৰ আছে আপেলে আপোনাৰ সুগাৰ লেভেল মেইনটেইন ৰখাটো হেল্প কৰে সো ইমান ডাঙৰ ডাঙৰ প্ৰবলেমৰ সলিউশন হ'ব পাৰে এটা আপেল যদি আপুনি নিয়মিত ৰূপত খায় সো আজি পৰাই আপোনাৰ আহাৰত এটাকৈ আপেল থাকিবই লাগে নেক্সট ফলটো হৈছে নেমু ইয়াত ভিটামিন সি আৰু এন্টিঅক্সিডেন্ট আছে বয়স হলে আমাৰ ইমিউনিটি উইক হৈ যোৱাৰ কাৰণে বিভিন্ন অসুখে আমাক সোনকালে এটেক কৰিব পাৰে ইয়াত ভিটামিন সি থকাৰ কাৰণে বিভিন্ন ধৰণৰ ইনফেকচনৰ পৰা আমি বাচি থাকিব পাৰো আৰু সোনকালে অসুখে আমাক এটেক কৰিব নোৱাৰে নেমুৱে আমাৰ শৰীৰ হাইড্ৰেট ৰাখে আৰু কিডনি যিকোনো অসুখৰ কাৰণেও নেমু যথেষ্ট হেল্পফুল সো নেমুৰ ৰস অলপ হলেও ডেইলি খোৱাটো দৰকাৰ কিডনি ষ্টোন হোৱাৰ প্ৰবলেমৰ পৰা আপুনি বাচি যাব পাৰে ডেইলি নেমু আহাৰত ৰাখিলে তাত এন্টিঅক্সিডেন্ট থকাৰ কাৰণে এজ ৰিলেটেড যিকোনো স্কিন প্ৰবলেমৰ পৰা বাচি যাব পাৰে আপুনি লাইক ৰিংকলছ বা অন্য প্ৰবলেমৰ পৰা ডেইলি নেমু ৰস খালে আপোনাৰ স্কিন ইয়ং আৰু হেলদি হৈ থকাত হেল্প হ'ব আশা কৰো ভিডিওটো সকলোৰে কাৰণে বহুত হেল্পফুল হ'ব যিসকলে আমাৰ চেনেল চাই আছে যিসকলে সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপোনালোকে মিছ কৰি যাব আমাৰ চেনেলত সদায় নেচাৰেল ৰেমেডি ওপৰত ভিডিও বনোৱা হয় যিমান ডাঙৰ ডাঙৰ আপোনাৰ প্ৰবলেম আছে সকলো প্ৰবলেমৰে নেচাৰেল ৰেমেডি আমাৰ ভিডিওত কৈ থকা হয় সো চেনেল সাবস্ক্ৰাইব কৰি লোৱাটো আপোনালোকৰ কাৰণে জৰুৰী বুলি ভাবো সো ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব খুব সুখেৰে থাকক খুব শান্তিৰে থাকক নিজৰ বহুত যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল